हेलो गाइस আজি আমি হল মেইন ৰোড যাই আছো বজাৰত মানে এয়া ওসমানে বোলে আজি কিবা ৰেচিপি বনাব বোলে কিবা ৰেচিপি বনাই এতিয়া আমি চাই আছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি কি ৰেচিপি বনাওঁ আপোনালোকে চাই দিয়ক এতিয়া আমি চব পালোৱে মেইন ৰোড পাই গ'লো অকণমান প্ৰথমতে আমি চাহ খাব যাম তাৰপিছত যি এয়া ওসমান যাই আছে আদি যা আদি নাযা পাৰ আদি পাৰ হৈ বেলেগ এতিয়া আমি চাহ খাব চাহৰ দোকানত গেলি যাই আছো ওসমান অলপ কিবা কৈ দিয়া গাইজ আমাৰ ইয়াতে য'ত আছোঁ ভাষাটো অলপ বেলেগ ইনাৰা আৰু চাহক কি বুলি কয় আমি ভাষাটো সেনাম নাজানো এতিয়াকে চলি আছোঁ আৰু ভাষাটো লৈ চাহো হ'ল কি বুলি কয় ওসমানে ক'লাকে তামিলো কি আৰু ভাত খালি নেকি চাপ দিয়া আমি বহুত ধৰণৰ ভাষা আছে যে এইবিলাক আপোনালোকে ভিডিঅ'টো চাই দিয়ক সম্পূৰ্ণকৈ লাইক শ্বেয়াৰ কমেণ্ট দুটা কৰি ওসমান কিবা কাপোৰ ল'বি নেকি ইয়াতে চাহৰ হোটেল পাই গ'লো ওসমান যাই আছে আগে আগে আমাৰ মেল চিঙৰা খাই আছে ওসমানে আৰু আমাৰ ভাগিন আছে আমাৰ ভাগিনীটো ভাগিনী বহি আছে চাহ চাহ পুৰা একদম চাহ গৰম চাহ চিঙৰাৰ লগত চাহ খাই আছে ওসমানে এয়া মই লৈছোঁ আৰু এই চিঙৰা আমি নাকি চাহটোৱে মেইন এইজনে চাহ খাইছে এয়া ওসমানে বনাই আছে ৰেচিপি আঞ্জা কালাৰ দেখা বুলি ক'ব লাগবে ওসমান কিবা অলপ কৈ দিবি নেকি কেনে হ'ব আজি কালাৰ চাই লওক না আঞ্জা কালাৰ কেনে হ'ব ওসমান পিছে আঞ্জা মানে খাই ক'ব লাগব গাইছ এইগিলাক দৰ্শক বহি আছে গাইছ এইবিলাক কৰি আছে কিবা বেয়া হ'ব বুলি কৈছে নেকি পুতুলে পিছে পুতুল ভাই আপুনি খানাৰ বিষয়ে কি ক'বি এতিয়া আমাৰ বিষয়ে বিশেষ ক'বলৈ হ'ব নাই যিহেতু আমি বাহিৰত থকা চলি কি বুলি কয় এতিয়া যিহেতু আমি টাইম টেবুল নাপাওঁ বা আজি টাইম আছোঁ হয় বা গোটেইকেইটা একলগতে আছোঁ সেই ভাবি মানে গোটেইকেইটা মিলাই মিলিকৈ অলপমান কি বুলি কয় এইটো চিকেন নেকি চিকেন চিকেন আনিলোঁ তাকে অলপ বনালোঁ আৰু খাই দিছে বুলি ভাবিলোঁ আৰু টাইম নাই বেছি ভাৰতত যাব বাকী সেয়াই আৰু বেলেগ বিষয় পুতুলে ফূৰ্তি কৰিলে অলপ বক্স লগাই গান লগাই পেলাই ফূৰ্তি কৰিছিল গান মাৰিছিল আৰু কি ক'ম আৰু আমাৰ টাইম টেবুল নাপাওঁ ভাৰতৰ পৰা দেৰি যাবাৰ হ'ল খাই দি পেলাই এইখিনি আৰু ভাগিলে কিবা কি বুলি কয় ল'ৰা মানুহ জীৱন এইটোৱে যিহেতু আমি ঘৰত নাই আজি আমি 12 ঘণ্টা ডিউটি কৰি আহি গ'লে নিজে কাপোৰ ধুই নিজে ভাত বনাই বা নিজে ৰুমৰ যিবোৰ কাম আছে সেইবোৰ গোটাই সামৰি এজন ল'ৰাই গম পায় ল'ৰাৰ জীৱন মানে কি কাপোৰ ধুব লাগিব বেয়া কথা নেকি আৰু কাপোৰ ধুব লাগিব মনে বেয়া লাগিব খানা কিছুমান ল'ৰাই বুজি নাপায় সেইটো হয় কিছুমান ল'ৰাই বুজি নাপায় যিবোৰ ল'ৰাই নিজৰ দেউতাকৰ ওপৰত আজল খাই আছে সেই ল'ৰাটোৱে কিন্তু ল'ৰাৰ জীৱন মানে কি বুজি নাপায় বাহিৰত থকাখিনি বুজি পায় যিবোৰ কাম কৰি নিজে টকা উপাৰ্জন কৰি আছে সেইবোৰহে গম পায় জীৱন মানে কি ল'ৰাৰ জীৱন মানে কি